guys, welcome back to my channel. আজি মই আহিছো গুৱাহাটী লিঅ' এক্সপো চাবলে। তো দেখিছেনে বেক সাইডে ইমান ধুনিয়া লাইটিং কৰিছে, পুৰা ফেৰী লুক আহিছে ইয়াতে। তো আমি এতিয়া ভিতৰলে যাম, কি আছে আপোনালোকো দেখাম। তো বলক যাও চাবলে। पनीर के लिए मशरूम बेबीकन करेला ऑलवेज फ्राई कर सकते हैं। जरा मैं टेस्ट करिए। मेरा मसाला हर जगह आता है मैडम, आगरा, लखनऊ, कानपुर, इलाहाबाद, बम्बई, दिल्ली, पटना, गुवाहाटी, हैदराबाद, विजयवाड़ा, तमिलनाडु। আমি मसाला पैकेट লবলে আইছো, এয়া मसाला ললে। यहाँ पानी डालो, तेल में फ्राई कर दो, नमक बेसन चिल्ली कुछ मिलाने की जरूरत नहीं। सो ইয়াতে পুরা ড্রাই ফ্ৰুটছ বিকি আছে। মই পিস্তা লৈছো, মোৰ ফেভাৰিট। ঢেৰ বস্তু আছে। ইয়াতে জুৱেলাৰী দোকান পুৰা। তো মই ললো এইবোৰ ড্ৰিম কেচাৰ, ইয়াতে মছালা, ইয়াতে জুৱেলাৰী, ইয়াত পুৰা 100 रुपीजত সব বস্তু পাব। ग्रेटर लाइन है लूज बने after discount yes service ঠিক আছে। বহুত ভাল লাগিছে ইয়াত মেলা চাব আহি। আমি এতিয়া ফুৰোঁতে ইমানেই দেৰি হ'ল, এতিয়া লাহে লাহে চব বন্ধ কৰি আছে। ত' বহুত ভাল লাগিলে মেলা চাই। আমি কাইলৈ আকৌ আহিম, কেলৈকে আজি আমি আহোঁতে বন্ধ হৈ গ'ল, সেইকাৰণে কাইলৈ আকৌ আহিম বুলি ভাবিছোঁ। তেতিয়া আপোনালোকক দেখাম। ত' আমি আহোঁতে বহুত ৰাতি হৈ গ'ল। মই প্লান্টছো কিনি ল'লোঁ ৰাতি। এতিয়া আমি গৈ আছোঁ। চ' এতিয়া আমি ঘৰ আহিলোঁ। মই কাপোৰ চেঞ্জে কৰা নাই, ভাবিলোঁ আপোনালোকক মই কি কিনিলোঁ সেইবোৰ দেখাওঁ বুলি। চ' দেখাওঁ বোলো কি কিনিলোঁ মই। প্ৰথমে মই এইটো দেখাব বিচাৰিছোঁ। এইটো মোৰ ফেভৰেট বস্তু কিনিলোঁ আৰু পিস্তা খাই মই বহুতেই ভাল পাওঁ। আৰু এইফালে ইয়াতে মছালা, এইবোৰ দি বোলে পকৰা বনাই। বহুত আগতেও বায়ে লৈছে ইয়াৰ পৰা, এক্সপো মেলাৰ পৰা। ইয়াৰ পকৰা বনালে, চিকেন পকৰা কিবা কিবি বনালে বহুত টেষ্টি লাগে। মানে একো নিদিলেও আপোনালোকে এইটো দি খাই, এইটো দিয়ে মানে বনালে বহুত ধুনীয়া হয়, মানে টেষ্টি হয়। একো দিব নালাগে আপোনালোকক। তাৰপিছত এইটো বায়ে ল'লে, এইটোও খাই ভাল লাগে। আপোনাৰ বাদামৰ যে বিস্কিট টাইপ, পিস্তা চিক্কি বুলি। চ' খোৱাৰ বস্তু আমি এইবোৰে কিনিলোঁ। আৰু কাইলৈ চাওঁ, কাইলৈও বজাৰ তাতে যাম এক্সপ'ত, তেতিয়া আমি কি বজাৰ কৰিব পাৰোঁ দেখুৱাম আপোনালোককো। আৰু এইটো এটা নেকলেছৰ ছেট, এইটো বায়ে ল'লে। আৰু ইয়াতে মই এটা স্পেচিয়েল বস্তু, সৰু বস্তু হয় কিন্তু স্পেচিয়েল আৰু, এইটো ছেম দুটা কিনিছোঁ। এইটো অকণমান বেলেগ, এইটো ডেজি ফ্লাৱাৰ হয় কিবা। চ' এটা মোৰ কাৰণে আৰু এটা মোৰ বেষ্টিৰ কাৰণে, শিল্পিকাৰ কাৰণে। চ' মই ডিব্ৰুগড় যাম, তেতিয়া তাইক দিম বুলি ভাবিছোঁ। ছেম হয় দুটা, দুজনেই পিন্ধি ঘূৰিম আৰু। তাৰপিছত কিনিলোঁ আমি ড্ৰিম কেচাৰ। এয়া এইটো বায়ে লৈছে।
এয়া মই লৈছোঁ মোৰ ৰুমৰ কালাৰ লগত মিলিব আৰু ব্লেক এণ্ড হোৱাইট ত' আৰু এটা সৰু এটা কাৰৰ কাৰণে ল'লোঁ ধেৰ আৰু বহুত কমতে পালোঁ আমি আৰু বহুত ভালো লাগি আছিলে ড্ৰিম কেচাৰ এনেও বহুত আই কেচিং হয় দেখিলে ল'বলৈ মন যায় আৰু চ' এয়া বহুত ভাল লাগিলে ডিজাইনবোৰ কালাৰকেইটাও বহুত ধুনীয়া চ' ল'লোঁ আৰু আমি এইকেইটা আৰু কিনিলোঁ প্লাণ্টছ যিহেতু মই প্লাণ্টছ লাভাৰ এইটো এটা চাকুলেণ্ট হয় এইটো বহুত ভাল লাগিছে এইটো এটা হাৰ্ট শ্বেপৰ এটা হেংগিং তাৰপিছতে আৰু এটা আছে এইটো আপোনালোকক দেখাইছোঁ এইটো কিবা পাৰ্ল হেংগিং বুলি কৈছে ইয়াৰ সেইকাৰণে কিবা গুটি গুটি পাৰ্ল টাইপৰ আৰু গুটি গুটি আছে চ' সেয়া ল'লোঁ আমি আৰু এটা এইটো ল'লোঁ ইয়াত এনেকৈ এইটো আগতে আমাৰ ঘৰত আছিলে কিন্তু মৰি গ'ল এইটো বহুত ভাল লাগে এইটো হেংগিং হয় ইয়াৰ নামটো কিবা খ্ৰীষ্টমাছ প্লাণ্ট নে কিবা এটা ক'লে দেই নামটো পাহৰিছোঁ এইটো বহুত ধুনীয়া ফুলে ভাল লাগে আৰু এটা ল'লোঁ আমি এইটো এটা হেংগিং এইটো জেড প্লাণ্ট বুলি কৈছে এইটো ল'লোঁ আৰু এটা এইটোও ধুনীয়া ফুল ফুলে বোলে পাতটো দেখিছেনে বহুত বেলেগ টাইপৰ এটা হেৰি হয় এইটোও হেংগিঙে হয় আৰু ফুল ফুলে দেখিছেনে পাতটো একদম বেলেগ ধৰণৰ আৰু এটা প্লাণ্ট কিনিলোঁ এইটোৰ নামটো ব্ৰকেন হাৰ্ট বুলি এইটো মই বহুত দিনৰ পৰা কিনিমকৈ আছিলোঁ কিন্তু মই সেনেকা কিনিবলৈ সুবিধা পোৱা নাই আৰু ত' আজি এইটো লৈ ল'লোঁ আৰু বহুত ভাল লাগে এইটো লগালে আৰু যেতিয়া ডাঙৰ ডাঙৰ হয় বহুত ভাল লাগে ইয়াক ব্ৰকেন হাৰ্ট বুলি কয় এইটো মোৰ ফেভৰেট আৰু ত' এইবোৰ আজি আমি কিনিলোঁ আৰু বাকী কালি চাওঁ যদি যাওঁ তো কিনিম আৰু আমিও ত' ইমানেই আৰু আজিৰ কাৰণে হেল্ল' গাইজ চ' আজি আমি ছেকেণ্ড ডে আহিলোঁ এক্সপ' মেলা চাবলৈ চ' আজি চব খোলা আছে একদম চ' আমি আহিছোঁ আজি ফুৰিবলৈ আৰু আপোনালোকক দেখাম কি আছে ব'লক চাওঁ চ' এতিয়া আমি খাম স্ম'ক বিস্কিট মই এইটো ফাৰ্ষ্ট টাইম দেখিলোঁ এনেকুৱা বস্তু চ' ভাবিলোঁ ট্ৰাই কৰোঁ বুলি ইপিনে চোৱা লিঅ' এক্সপ' মেলা চাই বহুত ভাল লাগিলে বহুত ভাল এক্সপিৰিয়েঞ্চ হ'ল ইয়াত নতুন বস্তুও ট্ৰাই কৰিলোঁ আৰু মই ঢেৰ সাৰা প্লাণ্টছো কিনিলোঁ চ' মোৰ বহুত ভাল লাগিলে আপোনালোকেও যাব চ' আজিৰ কাৰণে ইমানেই আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে দেন মোক ঢেৰ সাৰা মৰম দি গৈ থাকিব বাই বাই টেক কেয়াৰ